নক মারে বলবি এই 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 আহি আছে মিচিং ভাষাত নিৰ্মিত প্ৰথমখন একচনধৰ্মী কথাছবি মিগম। নক মারে বলবি এই 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 চলচ্চিত্ৰ জগতখনৰ বাবে এটা ভাল খবৰ। মিচিং ভাষাত নিৰ্মাণ কৰা হৈছে এখন কথাছবি। কথাছবিখনৰ নাম ৰখা হৈছে মিগম। মিচিং ভাষাত নিৰ্মাণ হোৱা প্ৰথমখন একচনধৰ্মী চিনেমা মিগম ৰাইজৰ মাজলৈ আহিব অহা 5 ডিচেম্বৰত। গোলাঘাটৰ নলিন গগৈয়ে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে বিশিষ্ট পৰিচালক তুলতুল ঘোষে। পৰিচালক তুলতুল ঘোষে ইয়াৰ পূৰ্বেও 4খন মিচিং ভাষাৰ চিনেমা উপহাৰ দিছে ৰাইজক। প্ৰকৃতি, বন্যপ্ৰাণী সুৰক্ষা আৰু সমাজত চলি থকা অন্ধবিশ্বাসৰ ভেটিত নিৰ্মিত কথাছবিখনৰ শেষ পৰ্যায়ৰ কাম চলি আছে দেৰগাঁও। চিনেমা হলৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং জনগোষ্ঠীৰ মাজলৈ গৈ এই চিনেমাখন প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে ব্যৱস্থাপক যোগেশ্বৰ পেগুৱে। লকডাউনৰ সময়ছোৱাত আমি আচলতে সমগ্ৰ অসমে যাতে স্থবিৰ হৈ গৈছিলে যিকোনো কাম, তাৰ কাৰণে আমি এনেই আছিলোঁ। তাৰপিছত চিন্তা আহিল এখন মিচিং চিনেমা কৰাৰ। এই সময়তে আমাৰ তুলতুল ঘোষ ডাঙৰীয়াই কাহিনী আৰু চিত্ৰনাট্য লৈ গোটেই প্ৰজেক্টটো আমাৰ ওচৰলৈ আহিলে আলোচনা কৰিবলৈ। তাৰপিছত তেখেতে ক'লে গাঁওবুঢ়া বুলি এখন নাটক লিখা আছে, মই নিজে লিখিছোঁ, কিন্তু এইখন মিচিং ভাষাত কি নাম দিলে ভাল হ'ব। মই ক'লোঁ আমি আলোচনা কৰি আমি কৈছিলোঁ যে মিগম চিনেমা নাম দি আমি এখন চিনেমা মিচিং ভাষাত আমি এই চিনেমাখন গাঁওবুঢ়া চিনেমাখন আৰম্ভ কৰিলোঁ। আৰু এই নাটকখন আৰু এই চিনেমাখনত আছে কাহিনী চিত্ৰনাট্যত আছে আমাৰ তুলতুল ঘোষ ডাঙৰীয়া নিজেই। তাৰপিছত তাৰ প্ৰডিউচাৰৰ দায়িত্বত আছে নলিন গগৈ, আৰু ব্যৱস্থাপনাত মই আছোঁ, আৰু অংলাপ, মই, প্ৰহ্লাদ মিলি, সাগৰ কুটুম আৰু ৰাতুল মৰাং, আমি কেইজনমান আমি আচলতে বন্ধু আছোঁ। আমি চিনেমাখন কৰিছোঁ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে আমি শদিয়া, তাৰপিছত শ্বিলং, তাৰপিছত কৰিছোঁ আমি নাগালেণ্ড আৰু আমি কাৰ্বি আংলং, এনেকৈ কৰিছোঁ। আৰু চিনেমাখনত সম্পূৰ্ণভাৱে আমি নতুন কলা কৌশলীক লগত লৈ এই চিনেমাখন কৰিছোঁ। আৰু চিনেমাখনৰ ভিতৰত আছে আমাৰ মিচিং সমাজত বা আমাৰ অসমত যিবিলাক গ্ৰামাঞ্চল প্ৰচলিত এজন গাঁওবুঢ়াৰ কিমান গুৰুত্ব আছে, মানুহে আচলতে অনুভৱ নকৰে গাঁওবুঢ়া এজনৰ গুৰুত্ব এখন গাঁৱত কিমান। এইবিলাক আচলতে উপস্থাপন কৰাৰ উপৰিও আমি তাত লিখা আছে প্ৰকৃতি সংৰক্ষণত আমি গুৰুত্ব দিছোঁ। আৰু ডাইনী সন্দেহটো আচলতে মানুহে এনেই বিশ্বাস কৰি মানুহক আচলতে ভূত পোৱা কিবা এইবিলাকো সন্দেহ কৰি ডাইনী পোৱা সন্দেহত মানুহক অজানিতে ৰাইজে আচলতে এঘৰীয়া কৰে বা ক'ৰবাত হত্যা কৰাও দেখিবলৈ পাওঁ। এইবিলাকৰ আচলতে আমি উদঙাই দিছোঁ। আৰু মাছৰ পোনাৰ সময়ত যে মাছ ধৰিব নালাগে, গছ কাটিব নালাগে, এইবিলাক আমি অবাধ গছ কটা এইবিলাকৰ নিয়ন্ত্ৰণৰ কাৰণে আমি চিনেমাখনত উপস্থাপন কৰিব বিচাৰিছোঁ। মিগম চিনেমাখনৰ কাৰিকৰী দিশৰ পৰা আৰম্ভ কৰি অভিনেতা অভিনেত্ৰী আৰু ৰাইজৰ সহযোগিতা আমি সেৱা জনাইছোঁ। মই Kaibung ay gamdong ko. Amigdam dar sang odong. Oro ko loni lo wag lagi pamda. Sango kaosok tukusam pigap gelang o pesula ludung. Royam pupe se kosok lagollo. Ngoluk au adin kom nam ko kamae. News Desk report to the Dergaon. अरे वाह, स्वाद तो लाजवाब है। इतनी अच्छी स्वाद वाली चाय पत्ती मिलती कहाँ है? ये दरगाह आसाम टी ब्रांड की चाय पत्ती है। आसाम के बागानों से सावधानी और माहिरता से चुनी हुई पत्तियां चुटकी में तुम्हें फ्रेश और फिट फील करवाती है। छोटी बड़ी सभी पैक साइज में उपलब्ध है। ट्रैवल के लिए 15 ग्राम का पैकेट हो या घर के लिए 1 किलो की, मुझे तो बहुत पसंद है। दरगाह टी FSSAI अप्रूव भी है। सच में अब तो मैं भी दरगाह आसाम टी ही लूंगी। बहुत बढ़िया।